সাংসদ গৌৰৱ গগৈক উদ্দেশ্যি মন্ত্ৰী ijushHazarikar বাক্যবান যুৱ কংগ্ৰেছ এনএচিৰ সদস্য নোহোৱাকৈ পোনপটীয়াকৈ নিৰ্বাচন খেলাৰ সুযোগ পাইছিল গৌৰৱ গগৈ একমাত্ৰ পিতৃ মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতেই সাংসদ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ পাইছিল গৌৰৱ গগৈ খুৰাকক বঞ্চিত কৰি প্ৰাৰ্থী হৈছিল গৌৰৱ গগৈ এই মন্তব্য মন্ত্ৰী ijushHazarikar বিধায়ক অখিল গগৈকো প্ৰত্যাহ্বান মন্ত্ৰীগৰাকীৰ অখিল গগৈ জাকিৰোডত ijushHazarikak পৰাজিত কৰি দেখুৱাৰ আহ্বান জনাইছে অখিল গগৈ জোৰ পৰা নিৰ্বাচন খেলিলেও হাৰিব বুলি মন্তব্য ijushHazarikar গৌৰৱ গগৈ ডাঙৰীয়া খুৰাক দীপ গগৈ ডাঙৰীয়াই কি ভুলৰ কাৰণে সাংসদ পদটো এৰিব লগা হৈছে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ লগত এদিনো ইউথ কংগ্ৰেছ এনএচআই কৰাও নাছিলে তেওঁ বাহিৰত পঢ়িবলৈ গৈছিলে ঘূৰি আহি একেদিনাই পলিটিক্সত নামিলে প্ৰদেশ কংগ্ৰেছৰ এটা পোষ্টত নাছিলে যুৱ কংগ্ৰেছৰ এটা পোষ্টত নাছিলে ডাইৰেক্ট কিহৰ বলত সাংসদ হৈ গ'ল তাকো খুৰাকক ডেগাৰ মাৰি খুৰাকক অতৰাই তেখেতে সাংসদ হৈ গ'ল গতিকে ৰাইজে কথাটো জনা উচিত কাৰণে আজি মই ফেচবুকত এটা পোষ্ট লিখিছোঁ তেখেতে উত্তৰ দিয়ক খুৰাকক তেখেতে চুৰি মাৰিছিল নে নাই আৰু কোনো দিনে কংগ্ৰেছ নকৰা এজন ব্যক্তিয়ে অকল পিতৃৰ বলত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল নে নাই সেই উত্তৰটো তেখেতৰ পৰা মই জানিব বিচাৰিছোঁ অখিল গগৈ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়াক জধামূৰ্খ বুলি কৈছিলে সেইটো ওলাই আছে আকৌ কৈছিলে যে তৰুণ গগৈ ডাঙৰীয়া কেইবা কোটি টকা আমেৰিকাত সম্পত্তি আছিল এইটো মাত্ৰ অখিল গগৈ ডাঙৰীয়াক মই মনত পেলাই আছোঁ উত্তৰটো একো নাপাওঁ মই জানোৱেই কাৰণ অখিল গগৈ ডাঙৰীয়াক ৰাইজে জানেই তেওঁৰ চৰিত্ৰ তেওঁৰ স্বভাৱ ৰাইজে জানেই আজি এটা কালি এটা প্ৰত্যেক দিনাই কথা তেওঁ চেঞ্জ কৰে তেওঁৰ নিজৰ স্থিতিত কেতিয়াও নাথাকে তেওঁ আজি এটা কালি এটা কৈ থকাটো সকলোৱে জানে ইলেকশ্যনত মইতো অখিল গগৈ ডাঙৰীয়াক কওঁ মোক পাৰিলে জাগিৰোডত হৰুৱাওক আৰু মই চেষ্টা কৰিম তেখেতক আহ্বাৰ শিৱসাগৰত খেলেনে তিয়কত খেলে মই ইলেকশ্যনত হৰুৱাবলৈ চেষ্টা কৰিম